তো আমার তুঙ্গত উঠিছে আমার প্রচার আর একদম হাই ভোল্টেজ একেবারে আমার নির্বাচনী সভা ইয়াতে যথেষ্ট আমার সমর্থক মানে যেইটা মিটিং গাইছো একদিনত আমি প্রায় 8টা 10টা 12টা মিটিং গাও আৰু সকলোতে আমার একদম হাজার হাজার মানুষ সকলো জাতি জনগোষ্ঠীর আমার রাইজ ওলাই আহিছে এনডিএৰ প্ৰাৰ্থী হিচাপে নাঙলৰ প্ৰতীকত ভোট দি 42 নং বাক্সাৰ পৰা মানে বিপুল ভোটত বিজয় কৰাৰ কাৰণে ৰাইজ আগবাঢ়ি আহিছে। আজি কিমানখন সভা আছে আজি আমাৰ 4টা ডাঙৰ মিটিং আছে আৰু বাকি নাই আমাৰ বিভিন্ন ডেলিগেশ্যন মিটিং আছে ডেলিগেট লগ কৰা তেনেকুৱা আমাৰ দল সংগঠন লগত তেনেকুৱা ধৰণৰ মিটিংবিলাক আছে। ষ্টাৰ কেম্পেইনাৰ কোনোবা আছে নেকি? আমাৰ ষ্টাৰ কেম্পেইনাৰ আমার খাম্পা বৰগোহাঁই স্যার আহিছে আজি এক্স ডেপুটি চিফ আৰু এক্স মিনিষ্টাৰ চন্দন ব্ৰহ্ম স্যার আহিছে মই খুব ভাল পাইছোঁ তেখেতসকলে আহাৰ বাবে। নিৰ্বাচনী সভাত আপুনি ৰাইজক কি ধৰণৰ আস্থা দিছে কি প্ৰতিশ্ৰুতি আস্থা সেইটোৱে আমাৰ দলৰ যিটো উদ্দেশ্য যে আমি অসম চৰকাৰত একেলগে চৰকাৰ বনাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মুখ্যমন্ত্ৰী বনাই আমি বিটিচিলৈ অধিক সা সুবিধা আনা আৰু অধিক পুঁজি আনি আমি বিটিচি অঞ্চলটো সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰা। যেহেতু ইয়াত বিৰোধী আছে ইউপিপিএলৰ ৰাকেশ ব্ৰহ্ম এমচিএলএ কেনেধৰণৰ প্ৰত্যাহ্বান হ'ব? ৰাকেশ ব্ৰহ্ম প্ৰাৰ্থী হিচাপে তেখেতে ভোট নাপায় জিতাৰ ভোটো নাপায় কম ভোট পাব 10-12 হাজাৰ কিবা ভোট পাব আৰু সেইটো ইমান আমাৰ কাৰণে ইমান বেছি ফেক্টৰ নহয়। প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব? সেইটোৱে 10-12 হাজাৰ 15 হাজাৰ তেনেকুৱা ভোট পোৱা মানুহৰ লগতে হ'ব আৰু কম্পিটিশ্যন নাহে।